ফুল ব্লগছলৈ আপোনালোক সকলোকে স্বাগতম জনালোঁ। আজি আপোনালোকক এখন গাড়ীৰ বিষয়ে জনাবলৈ ওলাইছোঁ। গাড়ীখনৰ আজি নিউ লঞ্চ আছে। বলক ডিলাৰলৈ যাওঁ, লঞ্চিংটো চাওঁগৈ আৰু গাড়ীখনৰ বিষয়ে যিমানখিনি পাৰোঁ আপোনালোকক দেখুৱাওঁ। বলক ইয়া আহি পালোহি ডিলাৰ। বলক দেৰি নকৰি আমি ভিতৰলৈ সোমাই যাওঁ। ইয়া চিফ গেষ্টসকলে বন্তি প্ৰজ্বলন অনুষ্ঠানটো প্ৰায় শেষেই কৰিলে। এতিয়া লাহেকৈ গাড়ীখনৰ লঞ্চ হ'ব। এই কাপোৰখন লাহেকৈ দাঙি দিব। সকলোৱে মিলি কাপোৰখন লাহেকৈ দাঙি দিলে লঞ্চ হৈ গ'ল নিউ XL6 2022। এইখনেই নিউ XL6 2022 এইখন আলফা প্লাছ মডেল। এইখন গাড়ীখন চাওক, ধুনীয়া লাগিছে গাড়ীখন। আৰু গাড়ীখনৰ বিষয়ে গোটেই ডিটেইলছখিনি আপোনালোকক এই ধৰণে দিলোঁ, চাওক। ইডিয়াল হুইল চাওক, মেচিন ফিনিছ R16 হুইল। চকাটো বেছ ডাঙৰ আৰু গ্ৰাউণ্ড ক্লিয়াৰেঞ্চ ইণ্ডিয়ান ৰোডৰ হিচাপত যথেষ্টখিনি আছে। স্পীড ব্ৰেকাৰবিলাকত আমাৰ যিটো বহুত ডাঙৰ স্পীড ব্ৰেকাৰ থাকে তো ক'তো লগাৰ সম্ভাৱনা নাথাকে। চাওক গ্ৰাউণ্ড ক্লিয়াৰেঞ্চটো চাওক, পিছফালৰ পৰা আপোনালোকক দেখাম। যথেষ্ট ধুনীয়া বনাইছে গাড়ীখন। ডুৱেল টোন বেকলাইট XL6 ডাঙৰকৈ বেজিং কৰা গৈছে। চাৰ্প ফিন এণ্টেনাৰ দিছে। স্পইলাৰো আহিছে লগত। এইটো ইয়াৰ স্পইলাৰ। XL6 ডাঙৰকৈ লিখা আছে, সুজুকি ল'গ' আৰু এইটো গ্ৰাউণ্ড ক্লিয়াৰেঞ্চটো চাওক, যথেষ্ট গ্ৰাউণ্ড ক্লিয়াৰেঞ্চ। ভিতৰৰ জেগাটো এইটো বুট স্পেচ যথেষ্টখিনি দিছে। এইটো এনেকৈ দাঙি দিলে ভিতৰ ফাললৈ, ভিতৰত এজনে দাঙিলে তাতো বস্তু থ'ব পাৰিব। তাৰপিছত পেলাই দিলে ওপৰত থাকিব, ওপৰতো থ'ব পাৰিব। চিটকেইটা যদি এনেকৈ পেলাই দিয়া যায়, যিহেতু চব সময়তে ধেৰ মানুহ যোৱা নাযায়, 2-4জন যেতিয়া যাব ইমানখিনি বুট স্পেচ আপোনালোকে পাই যাব। এইটো ইঞ্জিনটো 1.5 লিটাৰ K চিৰিজ ইঞ্জিন, স্মাৰ্ট হাইব্ৰিড। বেটাৰী স্পেচটো ধুনীয়া দিছে ইয়াত। গাড়ীখনৰ ভিতৰলৈ যাওঁ বলক, ইণ্টেৰিয়ৰটো চাওঁগৈ। ইণ্টেৰিয়ৰত কি ক'ত আছে। ইয়াত সুজুকিটোৰ লগ'টোৰ তলতে এটা কেমেৰা আছে। বলক ভিতৰলৈ যাওঁ। এইটো হ'ল চাবি, ইয়াত কোনো কি বুলিবলৈ নাই, এনেকুৱাই। আৰু এই দুটা চাবি পাব এনেকুৱা। আৰু এইটোত আপোনালোকে এই জেগাটোত আপোনালোকে নিজৰ পাৰ্চ থ'ব পাৰিব, এইটো পাৰ্চ হোল্ডাৰ। আৰু এইটো এই ভিউ বাটনটো দেখিছেনে, এই ভিউ বাটনটো ক্লিক কৰি দিয়াৰ লগতে এনেকৈ আপোনাৰ গাড়ীখন পূৰা 360 ডিগ্ৰী ভিউ এটা পাব। আৰু এই স্ক্ৰীনটো 17.78 cm টাচ স্ক্ৰীন হয়। আৰু এই ষ্টিৰিঙত ক্ৰুজ কণ্ট্ৰলৰ পৰা ধৰি সকলো পাব। মিটাৰটো খুব সুন্দৰ। আৰু ষ্টিৰিঙৰ ঠিক তলতেই এইটো পুছ ষ্টাৰ্ট বটনটো আপোনালোকে পাই যাব। এইটো হেডলেম্পটো বিৰাটেই সুন্দৰ লাগিছে। হেডলেম্পটো তলত DRLটো জ্বলিয়ে আছে। তলত এইটো ফগ লেম্প
প্ৰব্লেমটো খুব সুন্দৰ আৰু গ্ৰিলটো প্ৰায় ধুনীয়া লাগিছে গ্ৰিলখন এইখনেই গ্ৰিল আৰু এই সুজুকি লগোটোৰ তলতে এইটো কেমেৰাটো আছে ফ্ৰণ্ট কেমেৰাটো আৰু তেনেকৈ গ্লাছকেইখনতো আছে লুকিং গ্লাছকেইখনৰ তলতো কেমেৰা আছে তো আজিৰ ভিডিঅ'টো ইমানেই ফাৰ্ষ্ট টাইম গাড়ী ৰিভিউ কৰিছোঁ তো কিবা ভুলো হ'ব পাৰে তাৰ কাৰণে ক্ষমা কৰিব আৰু দেই